ব্লগ বনোৱা নহ'ল কাৰণ হৈছে বৰষুণ। তো বৰষুণৰ কাৰণে ব্লগ বনোৱা নহ'ল, কিন্তু কিছুমান ক্লিপ বনাইছিলোঁ। তো মই বাৰু এইবাৰ ঘৰত নাছিলোঁ, মোৰ বেমাৰো হৈছে। মই আছিলোঁ মামাঠাইত, মামাঠাইতে দীপাৱলী মই পালন কৰিলোঁ আৰু তাতে কিছুমান ক্লিপ বনাইছিলোঁ। তো সেইবোৰৰ অলপ ক্লিপ মোৰ তাত আছে, ভিডিঅ' বনাইছিলোঁ, কিছুমান ক্লিপ আছে মোৰ লগত। তো সেইবোৰ ভাবিলোঁ আপোনালোকক দেখুওৱা বাৰু। তো চাওক, ভিডিঅ'টো লাষ্টলৈ এনজয় কৰক আৰু নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো আপোনালোকে অলপ ছেট কৰি দিব, তেতিয়া আপোনালোকৰ তাত নটিফিকেশ্যনটো সকলোতকৈ আগতে গুচি যাব। আৰু মোৰ বেমাৰ হৈছে সেইকাৰণে মাতটো অলপ বেলেগ পাব পাৰে, কিন্তু কোনো কথা নাই। তো এতিয়া দেখুওৱা অলপ ক্লিপটো চাই পিনে এনজয় কৰক। তো দেই আৰু সেইদিনাই আমি ধুনীয়াকৈ সজাইছিলোঁ মামাহঁতৰ পদূলিটো। তো ঘৰৰ পৰা এইফালে চাৰৰ পিনে আমি সজাইছিলোঁ। তো এইফালে চাওক, ধুনীয়াকৈ সজালে কি হ'ব, তলৰ পিনে পানী, কিন্তু বৰষুণ মাৰি আছে, লাহে লাহে আপোনালোকে দেখাও পাব। তো বৰষুণ মাৰি আছে, তো বৰষুণটো মাৰি আছে, এতিয়া কি কৰিম? তো কৰিব লগা একো নাই, কিন্তু কেনেকৈ কি হয় চাওঁ আৰু চাওঁতে গধূলিও হ'ল আৰু বৰষুণো ডাঙৰ হৈ আহিল আৰু এতিয়া কিনো কৰোঁ। সেইদিনা বাৰু লাইট চাইট লগালোঁ, কিন্তু সেইদিনা বৰষুণ বুলি ৰাতিটো গুচি গ'ল, ৰাতি বোমা চমা মৰা নহ'ল আৰু। তো তাৰে পিছদিনাৰ ভিডিঅ'বোৰ চাই লওক আৰু পিছদিনা মাৰিলোঁ, পিছদিনা অলপ বৰষুণ কমিল আৰু বৰষুণ নাছিল, অলপ আছিল আৰু। তো সেইদিনা মাৰিব পাৰিছোঁ, তো চাওক। আৰু এইফালে ৰেডি গাইজ 1000 আৰু এইফালে বাইদেউ ৰেডি মাৰিবলৈ। তো মামাও ৰেডি আৰু মোৰ সৰু ভণ্টি মামাঠাইৰে সৰু ভণ্টিটো ৰেডি। তো তাই জ্বলাব। তো চাওক, আপোনালোকে এনজয় কৰক। আৰু এইফালে লগাই দিলে, তো চাওক আৰু।
বেছি দীঘল নাছিল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু মই বাৰু ধুনীয়া এনজয় কৰিলোঁ মামাহঁতৰ তাত আৰু বহুত এনজয় কৰিলোঁ তো আপোনালোকে কিমান এনজয় কৰিলে মানে কিমান হ'ল কেনেকুৱা হ'ল আপোনালোকৰ দীপাৱলী মানে বৰষুণৰ বতৰটো কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট কৰিব একেবাৰে নাপাহৰিব তো মোৰ ভিডিঅ'টো যিমান চাইছে সকলোৱে কমেণ্ট কৰক আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু মই বাৰু সৰু ইউটিউবাৰ আপোনালোকে জানে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক মই যাতে কেইদিনমান পিছত মানে 1K ছাবস্ক্ৰাইবাৰ মোৰ কমপ্লিট হ'বলৈ গৈ আছে তো আপোনালোকে 1K ছাবস্ক্ৰাইবাৰ মোৰ কমপ্লিট কৰি দিয়ক তো বাই বাই নেক্সট ব্লগত লগ পাইছোঁ থেংক ইউ ফৰ ৱাচিং বাই